সকলোলৈকে পবিত্ৰ ঈদৰ শুভেচ্ছা জনালোঁ। কি খবৰ আপোনালোকৰ? চবৰে ভালে চাগে। আৰু এয়া বন্ধতটো ঈদ বুলিবলৈ এনেকেই আৰু গৈছে। তো এতিয়া আমি নামাজ পঢ়িলোঁ, ভাবিলোঁ আজি ঈদ বুলি দিনটো অকণমান কিবা কিবি কেপচাৰ কৰি থওঁ, মেমৰিত সাঁচি থওঁ ইয়াতে। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। এতিয়া আপোনাৰ আমি কেইটাত 3:30 উঠিলোঁ। 3:30 উঠি গা পা ধুলোঁ, ঘৰ চৰ সাৰি মানে কি কামখিনিতো আগদিনাখনেই কৰিয়ে থোৱা হৈছে। এতিয়া আমি উঠি মেলি গা ধুলোঁ, গা চা ধুই এতিয়া নামাজ পঢ়িলোঁ। নামাজ পঢ়ি কোৰাণ অলপমান পঢ়িলোঁ। কোৰাণ পঢ়ি পেলাই এখেতে আকৌ মছজিদত নামাজ পঢ়িবলৈ গ'ল। মই ঘৰতে মানে ফজৰৰ নামাজ পঢ়িলোঁ। আৰু এতিয়া অকণমান বাহিৰলৈ ওলাই মেলি গ'লোঁ। গোটেইখন ঠাণ্ডা হৈ আছে। আৰু এতিয়া আমি ঘৰলৈকে যামগৈ। মানে আমাৰ ঈদত একচুৱেলি আমি ৰাতিপুৱাতে গুচি যোৱা হয় ঘৰলৈ। ইয়াতে ভাল নালাগে, মানে কি গোটেই পৰিয়ালখিনি তাতে আছে দেৰগাঁৱত। আইতাকৰ ঘৰো আছে, মোৰো মানে আছে চবৰে। তো ঈদৰ দিনাখন আমি চবেই তালৈ গুচি যাওঁ, ভাল লাগে, চবকে লগ পাওঁ। সেয়া এখেত আহক। আৰু ঈদৰ নামাজটোতো এতিয়া গোটেই খেলি মেলি হৈ আছে। ধৰক মছজিদততো তেনেকৈ মানুহ জমা হ'বলৈ দিয়া নাই। তাকে এতিয়া 2-এজন মানুহে মছজিদত নামাজ পঢ়িব। তাকে এওঁ নামাজ পঢ়ি আহক। অহাৰ পাছত আমি ওলাই মেলি দেৰগাঁৱলৈ যামগৈ। তাকে ঈদ বুলি কি বনালে বাৰু কওকচোন? মই বেছি নাই বনাই, একো নবনালোঁ। আৰু বিশেষ একো নাই আৰু নাৰিকলৰ পিঠা চিঠা বনালোঁ, নিমকি দুটামান বনালোঁ। সেইকেইটা ৰেচিপি নিদিলোঁ আৰু চবেই জানেই। সেইটো কাৰণে ৰেচিপিবিলাক হেৰি নকৰিলোঁ। আৰু আচলতে মানে কি হয়, অকলে বহুত অসুবিধাও হয়। এইফালে ঘৰ চাফা কৰা, এইফালে নাস্তা বনোৱা, ভিডিঅ'খিনি কৰিবলৈও 2-এটা ভিডিঅ' কিবা কিবি কৰি আছে বাৰু। এতিয়ালৈকে মই সেইখিনি এডিট কৰাগৈ নাই। সেইখিনি সময় পালে দিম মই। আপোনালোকে সেইদিনাখন মোক কোনোবা এগৰাকীয়ে সুধিছিলে, কিবা হেৰি সুধিছিলে, মাংস আৰু পচলা কথা। তো ইনবক্স কৰিছিলে মোক। তো মই সেইখিনি বস্তু চব থৈ দিছোঁ। যদি আপোনালোকে চাই আছে ভিডিঅ'টো মই কৈ থৈছোঁ। সেইখিনি বস্তু মোৰ ৰেডি হৈ আছে। অলপমান এডিটিঙৰ কাম আছে। ঈদৰ এইকেইদিন ইমানেই কাম। তো এই কামৰ মাজত মানে একো সময় নিমিলিলে কৰিবলৈ। সেইখিনি তাকে লাগিব আৰু কালিমানৰ পৰা আপোনালোকলৈ সেইখিনি মই আগবঢ়াই দিম কাইলৈ মানে। আৰু বাকী আপোনালোকে কি বনালে কওকচোন? কোনে কি বনালে মোক কমেণ্ট কৰি জনাবচোন। ঈদ বুলি কিনো বনালে। তাকে এতিয়া যাওঁ। কেইটা বাজিলে? 5টা বাজিলে। তেওঁ চাগে আৰু আধা ঘণ্টামানৰ পাছত পাই যাবহি। তাকে ওলাই পেলাই ওলোৱাৰ পাছত লগ পাই আছোঁ আপোনালোকক। জেতুকা লগালোঁ। জেতুকা মই বহুত ভাল পাওঁ, খালি মই নখত বেয়া পাওঁ। নখটো একদম বগা হৈ থাকিব লাগে, মানে বগা হ'লে বেয়া পাওঁ। বহুতে ভাল পায়, আধা হৈ যায়। বজাৰ বুলিবলৈ আচলতে তেনেকৈ নগ'লোঁ। বহুত ভিৰ হৈছে গোলাঘাটত। সেইদিনাখন বোলে বহুত মানে মানুহ হৈছে বুলি শুনিছোঁ। আৰু ইমান মানুহৰ মাজত যাবলৈও তেনেকৈ সাহস নকৰিলোঁ। তাকে এওঁ মছজিদৰ পৰা আহিলে, অলপ দেৰি হ'ল। এতিয়া প্ৰায় 7:30 বাজিলে। সোনকালে উঠা হ'ল, ভোকো লাগিছে। গতিকে 2টা ৰুটি আমি খাই গ'লোঁ। হৈ গ'ল। এতিয়া যাওঁগৈ, দেৰি হৈ যাব নহ'লে। এতিয়া 8টা বাজিছে, ঘৰৰ পৰা ওলালোঁ। ফুলৰ ডাল চাল দুটামান লৈছোঁ। সৰু মামীয়ে ফুলত বহুত চখ, লগতে লৈ লৈছোঁ, নহ'লে যোৱা নহয়। গৈ এয়া মাহঁতৰ ঘৰ পালোঁগৈ। ছোৱালী তাতে আছিলে, তাইক ল'ম আৰু লৈ পেলাই আমি নানীহঁতৰ ঘৰৰ ফালে যাম। মাহঁতৰ ঘৰত চাহ খালোঁ। গোটেইখিনি আচলতে ভিডিঅ' কৰা নহ'লে, অকণ অসুবিধাও হয়। এয়া মা কেমেৰা আগত আহিবলৈ অকণ লাজ কৰে, গম নাপায় মই তুলি আছোঁ বুলি। আৰু আবাহঁত নামাজ পঢ়িবলৈ গ'ল, আহি পোৱাহি নাই। আবাৰ ভাইটিক গম নাপায়। ইফালে মামাহঁতো ৰৈ আছে। আমি তালৈ যাওঁ, নহ'লে দেৰি হৈ যাব। আমি ৰাণীহঁতৰ ঘৰলৈ গৈ আছোঁ। তাই বহুত ফূৰ্তি পাইছে বেটীয়ে, কাৰণ তাত ঢেৰ ল'ৰা ছোৱালী, মামাহঁতৰ ল'ৰা ছোৱালীবিলাকো পায়। এনেই মানে কি অকলশৰীয়া যে, তাতে চবৰ লগতে খেলিবলৈ পায়, বহুত ফূৰ্তি। আৰু তাই হাতত এনেকৈ মোবাইল লৈ ভিডিঅ' কৰি যাবলৈ অকণ বেয়া লাগে। চবেই জোকাই, মোক লাজ লাগে মানে। তথাপিতো আৰু অকণমান ট্ৰাই কৰিলোঁ।
চবেই আচলতে ৰাতিপুৱা কামখিনিত লাগি আছে। খোৱা বোৱা ধোৱা পখলা বহুতখিনি কাম থাকে আৰু আমি আচলতে ফকাটিঙৰ পৰা গৈছোঁ কাৰণে সোনকালে উঠি আমি আজৰি হৈ গ'লোঁ। বাকী এই চববোৰ কামত লাগি আছে। এয়া নানীহঁতৰ ঘৰৰ পৰা ওলাই আকৌ নানীৰ ভনীয়েকৰ ঘৰ এয়া তালৈ গ'লোঁ। মানে আমি সৰু নানী বুলি কওঁ। এইকেইটা দেখিলা নাম বতাও আফ্ৰিন নাম বতাও আপুনি মোক আগতে দেখিছে। এইফালে মামীয়ে পিঠা বনোৱাত লাগি আছে। চবেই নাইটিবোৰ পিন্ধি আছে। নচ ওলাবলৈ লাজু কৰিছে অকণমান। এয়া নানী মানে নানীৰ ভনী। সেইদিনাখন মই ভিডিঅ'টো যে দেখুৱাইছিলোঁ নানী, সেয়া নানী এয়া ভনীয়েক। এইফালে এয়া ডাঙৰ মামীয়ে পিঁয়াজ চিয়াজ কটাত লাগি আছে। পোলাও বনোৱা হ'ব আজি। এয়া মামা ডাঙৰ মামা। এইফালে মামাই মামীৰ লগত ধেমালি কৰি আছে। ইমান ধুনীয়া কিচেন চলাই থাকা মামী শাশুড়ি শিকাই দিবাচোন। এটাই আইটেম পিঁয়াজ দিব, গুজ দিব, ৰঙা জলকীয়া, একো বেলেগ আইটেম এটা বনাবলৈ বেলেগ আইটেম এটাই একদম এইজনী মোৰ জেঠাই ছোৱালী। কেমেৰা আগত আহিবলৈ লাজ কৰে, তো অকণমান দেখুৱাই দিলোঁ। এইফালে সৰু মামীয়ে ভাপত দিয়া পিঠা বনাইছে। তাকে বহি লৈ চাই আছোঁ আৰু মুখখন উঠাবলৈ নিদিয়ে। চবেই কামত লাগি থাকে আৰু এইটো আমাৰ বহুত কাম থাকে, কোৰবানী থাকে যিহেতু। তো চবেই এইবিলাক আৰু খোৱা মেলাত লাগি আছে। এইবোৰ ল'ৰা ছোৱালীবিলাকৰ পৰা মোবাইলবোৰ লৈ ল'লে, সেইটো কাৰণে গোটেইখন ঘূৰি ফুৰিছে। মোবাইলবোৰ দি দিলে চব ৰুমে ৰুমে থাকে। মোবাইল নাই, সেই মোবাইলৰ কাৰণে পিছে পিছে লাগি আছে। এইখিনি আছে মামী 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 মোক কেক এপিচ দি দিয়কচোন। এই মোবাইলটো লৈ আছিলে, মোবাইলটো লৈ আহিলোঁ যে মই। এইফালে দুইজনী মামীয়ে পিঠা বনাবলৈ যোজা কৰি আছে। এইফালে ছোৱালীয়ে কেক চুবাই আছে আৰু চব এইবোৰ মোবাইলত ব্যস্ত। এয়া ভণ্টিয়ে মোবাইলত ব্যস্ত। কিনো কৰিব, চবেই কামে কামে লাগি আছে আৰু এইফালে ছোৱালীও চাই লৈছে কেনেকৈ বনায়। এইফালে দৈ আৰু বৰা চাউলৰ ভাত মাৰি আছে। আৰু ইয়াতো নানীহঁতৰ পিছফালে এটা পাকঘৰ আছে কেঁচা। বৰ ধুনীয়া চৌকা এটা আছে। এইটো চৌকাটো নহয়নে? বহুত ধুনীয়া। ইয়াতে পিঠা উঠাইছে, ভাপত দিয়া পিঠা। বহুত ধুনীয়া লাগে। আমাৰ নানীয়ে বহুত ধুনীয়া ধুনীয়া চৌকা বনাব পাৰে। বহুত ধুনীয়া ধুনীয়া চৌকা বনায়। এইখিনি খৰি চৌকা এটা লাগেও মানুহক, নহয় জানো? এইফালে পিঠা হ'বলৈ হৈছে আৰু এয়া পোলাও আৰু তৰকাৰীৰ কাৰণে পিঁয়াজ। বাকী এইবোৰ ল'ৰা ছোৱালীবিলাকৰ দৌৰা উৎপাত এয়াই আৰু। আজিতো সিহঁতক কোনে পায়, আজিতো কোনো একো নকয় সিহঁতক। এইফালে অনলাইন ক্লাছ নহয়, এইবিলাক সিহঁতৰ কিবা এক্সাম আছিলে, তো সেইবোৰ নোট লিখাত ব্যস্ত হৈ আছে তাই। ডাঙৰ মাছ পিঠা হৈ গ'ল। পিঠা গৰমে, এইটো পিঠা আছিলে গৰমে গৰমে ভাল লাগে। পিঠা নাৰিকলৰ চেনি হয়নে? মিঠাই হৈ গ'ল মামী। আৰু এয়া ভজা পিঠা। পিঠাই পিঠা আৰু খোৱাহে কথা। কেক পিঠা কি খাব। আৰু এয়া ডাঙৰ মামা ছোৱালীজনীয়ে কেক বনাইছিলে তাই, অৰিঅ' বিস্কুট দি। তো বাচ্ছা পাৰ্টীয়ে বহুত ভাল পায় খাই। এয়া কেক ভগাই দিছোঁ চবকে। তাই জেমছটো খাব। এইফালে মই পোলাও বনাই আছোঁ। পোলাওখিনি পাতি জেঠাইহঁতৰ ঘৰলৈ গ'লোঁ, মানে সন্মুখতে জেঠাইহঁতৰ ঘৰ।
জেঠুৱে বহুত ফুলৰ চখ, বহুত ধুনীয়াকৈ এইবোৰ সজাই থয়। তাকে ছোৱালীয়েও চাইছে, ময়ো সেইখিনিকে বোলো অকণমান চাই আহোঁ, জেঠাই চপা আহোঁগৈ। ভাত পানী খাই চবেই আজৰি হ'লোঁ। এতিয়া 2:30মান বাজিলে। অকণমান আগফালে বহিছোঁ, বাকী মামীহঁতৰ ভিতৰত কামত লাগি আছে। মুস্কান ডাঙৰ মামাৰ ছোৱালী। অথনি কেকটো দেখিছিলে আপোনালোকে, তাই বনোৱা ধুনীয়া কেক বনায়। অকণ চাহ চেহেৰাটো দেখুওৱা, হ'ব দে, একো চব বনাম। এজনীও মামা ছোৱালী, সৰু। কাম বন হৈ গ'ল, খাই বৈ ইমান গৰম লাগিছে, ৰ'বা না, ইমান গৰম লাগিছে, অকণ বহিছোঁ এতিয়া। আৰু ইয়াতে ঢেৰ আমাৰ পৰিয়াল, সন্মুখতে জেঠাই ঘৰ। অকণমান আগত আৰু এজনী মামী আছে, তালৈ যাম। চবতে মাতি আছে, চবতে অকণ যাম আৰু একেলগে চাহ খাবলৈ নোৱাৰো ন, চবতে নেখালেও আমাৰ ৰুবলৈ যাম আৰু ইমান টেঙা খাবলৈ মন গৈছে, গৰম লাগিছে। আমলখি পাৰিছোঁ আৰু জলকীয়া নিমখ দি পোৱা টেঙা আমলখি খালোঁ। এইখিনিতে আমাৰ বহুত পৰিয়াল, কৈছোঁ নহয়, কিমান পৰিয়াল মানে কি চব ইয়াত আছে। আমুকলৈ মাতিব, ঈদ খাবলৈ তামুকলৈ মাতিব, আৰু বেলেগ এদিন আহিবলৈ সময়ে নাই। তো এতিয়া চবতে অলপ অলপকৈ সোমাই যাম। কিমান চাহ খাম আৰু চাহ খাই খাই পেট ফুলি গৈছে। এতিয়া বাকী চবেই কামে কামে লাগি আছে, আমি দুজনী খুব ফুৰিছোঁ আৰু ইয়াত ভাল। মই চবতকৈ সৰু ন, বাৰিষা আৰু কাম চাম নকৰি চলি যায় আৰু চবেই কৰি থাকে খেদাব নাই মই মানে এই লগত কৈছোঁ ভাগি মইতো সৰু, ইমান কাম চাহকণ দিওঁ, চাহকণ দিলে হৈ যায় আৰু বাকী অকণ ওপৰা কৰি লাগি ভাগি দিওঁ আৰু অকণ ওপৰা কৰি লাগি ভাগি দিওঁ। বাকী মামী কেইজনী মামী, এজনী দুজনী তিনিজনী চাৰিজনী 5জনীমান মামী আছে। ইমানখিনি মামী থাকোঁতে বাৰু কাম কৰিব লাগে নহয়, কওকচোন হয়নে? সেইটো কাৰণে এতিয়া অকণ ফুৰি আহোঁ আৰু অলপ দেৰি পিছত ঘৰলৈ যাম। এতিয়া কেইটা বাজিছে বস্তু? 5টা বাজিছে। এতিয়া অকণ ফুৰি চাকি আহি পেলাই 7টামান বাজিব চাগে আৰু ঘৰলৈ যাম। ঈদ শেষ আৰু আমাৰ অকল এদিনেই পাগল, একো বেয়া গালি পাৰিছে চাগে দেই। মোবাইলটো চাৰ্জ নাইকিয়া হৈছে আৰু চাৰ্জাৰ লগাই আহিছোঁ, হাতত লৈ আহিছোঁ, মানে য'তে বহিম ত'তেই চাৰ্জ দিম। ল'ৰা ছোৱালীৰ পৰা শান্তি নাইকিয়া হৈছে, ইমানেই মোবাইল চাৰ্জ আছে। নানি ঘৰলৈ আকৌ আহি আছোঁ। আজি নাহিলে আৰু অহা নহ'ব, স্কুলবিলাক এতিয়া খুলিবই বোলে ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা। এতিয়া একেবাৰে বন্দি বহিছে স্কুল খোলাৰ লগে লগে বহুতখিনি কাম ওলাব ন, তো আহিব নোৱাৰোঁ। আজি একদম চবতে অকণ সোমাই যাওঁ, চবকে মাৰি থৈ যাম। আমাৰ তাত ভাল নালাগে, ইয়াত সেইটো কাৰণে ভাল লাগে যে। তোমাৰ নামটো কোৱা? এয়া সৰু মামা বহুত লাজকুৰীয়া, পলালে। চবেই আমি চাহ খালোঁ। এয়া নানা, এয়াও মামী। ভিডিঅ' কৰিবলৈ নাই দিয়া, মোক লাজ কৰে। মই ফটো তুলিম বুলি কৈ ৰেডি হয় মানে অকণমান হেৰি কৰিলোঁ আৰু এতিয়া দেখিব আৰু ভিডিঅ'বোৰ মোৰ পাব নহয়, তেতিয়া দেখি যাব। এইটো মোৰ ভাগিন, কচু, চব কচু, এয়াই এনেকৈ থকা হয় আৰু। এয়া মামীহঁতৰ ঘৰত সিহঁতি চবে এক্টিং। এতিয়া মোৰ ঘৰ যাবলৈ হৈছে, তো আমাৰজনী ঘৰ যাবলৈ মন নাই, এতিয়া হোৱা এক্টিং কৰিছে চবে। তেতিয়া মই নিনিম আৰু তাইক, মানে সেয়া বাচ্ছা পাৰ্টি, যাবলৈ মন কৰা নাই ঘৰলৈ। এক্টিং দেখিছে, এক্টিং কৰিছে, ভালকৈ কৰিবও জনা নাই, হিলিও আছে আকৌ। এতিয়া ইয়াতে 8টা বাজিলেই। ইয়াৰ পৰা আমি আকৌ বাহিৰে মোৰ নানী ঘৰলৈ যাম, চাৰিআলিত, ডেৰগাঁও চাৰিআলিত, তাতে সোমাম। নাজানো আৰু তাত গৈ পেলাই ভিডিঅ' নকৰোঁগৈ আৰু, বহুত দীঘলীয়া হৈ যাব নহ'লে ভিডিঅ'টো। এতিয়া আমি ঘৰলৈ যামগৈ দেই, এয়া লাষ্ট আৰু ভাগৰ লাগিছে, এতিয়া ঘৰ যাম। বাই বাই। আমি দিব ঘৰ যাওঁ, ঘৰ যাম না। ঠিক আছে, আজিলৈ ব্লগটো ইমানেই সামৰিলোঁ। বহুত ভাগৰ লাগিছে, ব্লগটো ইমানতে সামৰণি কৰিলোঁ আজি।